আমার বোঝাবুর কহিব লগা হওয়া নাই তাতে খালি কোনো যখন যাই বহু আগোগাই এ হয়তো চাগে সি আহিছে ঠিক আছে এবার পিতা মাতার ওচৰলৈ বাছা তই দেখোন সৰুচাকৈ আমাৰ প্ৰতি খং উঠিছে নবাছা অভিমান নকৰিবি বাছা এবাৰ আমাৰ ওচৰলৈ তোৰ খং উঠিছে কি কৰিবি বাছা এই অন্ধ পিতা মাতাৰ বাবে এই অন্ধ পিতা মাতাৰ বাবে আজি তোৰ এলোৱা অৱস্থা বাছা আমাৰ বাবে আজি তোৰ এলোৱা অৱস্থা
ওচৰত থাকি মই যে কিমান আনন্দ পাওঁ তোমাৰ পৰীক্ষাৰ অমৃতেৰে মোক ডাঙৰ দীঘল তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত বুজাব পাৰিব মানে মই ঘূৰি নহা পৰ্যন্ত তোমাৰ কিন্তু কুটিৰৰ পৰা ওলাই নাযাব আজি পুথিৰত খাবলৈ সেয়েহে মই যাওঁ সৰস্বতীৰে কিন্তু মই নহা পৰ্যন্ত Unter